মহিলা ভাওনা ৰাইজ মহিলা ভাওনা যোৱা দেওবাৰে মানে আমাৰ গাঁৱত প্ৰথমবাৰৰ বাবে এখন মহিলা ভাওনা অনুষ্ঠিত কৰা হৈছিলে আৰু এয়া এতিয়া তাৰে মেকআপ চলি আছে প্ৰায়খিনিৰে মেকআপ হৈ গ'ল আৰু এয়া বিভীষণৰ মেকআপ চলি আছে অলপ পাছতে আমাৰ ভাওনা বিগিন হৈ গ'ল আৰু এইখিনিতে লাগিলে এটা ডাঙৰ অথন্তৰ মানে সুতলাই শেষ হ'বলৈ নাপালে এজাক ডাঙৰকৈ বৰষুণ আহিল ভাওনা চলি থাকোঁতে ইমান ডাঙৰ বৰষুণ জীৱনত প্ৰথমবাৰ দেখিছোঁ বৰষুণৰ পানী আমাৰ ভাওনা কৰা গুৰুগৃহৰ ভাগলৈ সোমাই আহিবলৈ ধৰিলে বৰষুণৰ এচাকনিয়ে প্ৰায় আধাখিনিমান দৰ্শকক তিয়াই পেলালে যিহেতু ভাওনা ভাগ আমাৰ মালৌ পথাৰৰ প্ৰগতিবাদী যুৱ সংঘৰ ৰংগমঞ্চত হৈছিল উপায়ন্তৰ হৈ প্ৰায় 20 মিনিটমান সময় ভাওনাখন ৰখাই দিয়া হ'ল খন্তেক পাছতে পৰিস্থিতিও হাম কাটিল আৰু এই আমাৰ কৃষ্ণ ওলাল তাৰ পাছত প্ৰৱেশ কৰিলে আমাৰ দেৱৰ্ষী নাৰদ জীৱনত প্ৰথমবাৰ ভাওনা লোৱা দেৱৰ্ষী নাৰদৰ কণ্ঠই তাত উপস্থিত থকা হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল বৰ্তমান সভাত দেৱৰাজ ইন্দ্ৰৰ সৈতে দেৱগুণৰ প্ৰৱেশ ইফালে ইন্দ্ৰৰ ভাৱত ভাও কৰা ভাৱৰীয়াগৰাকী মোৰ ভণ্টিয়ে হয় মই বোলো চিন্তা নকৰিবি তহঁতৰ প্ৰৱেশখন মই সকলোকে দেখাই দিম খন্তেক পাছতে সভাত প্ৰৱেশ কৰিলে ৰাক্ষক ৰাজ সোমালী আৰু তেওঁৰ ভাতৃগণ এওঁলোকৰ কথাটো ক'বই নালাগে ভাওনা ফালি দিছে সোমাই আহোঁতে যিটো মোচন দিছে তাত থকাসকলে নিশ্চয় ক'ব বাকী ভাওনাখনৰ কথানো মই কি ক'ম আপোনালোকে পৰিচালকৰ মুখে নিজে শুনি লওক ভাওনা গুলি লোৱা কাটি দিলে খুবাই পানী খাই গৈছে ভাগৰি গৈছে আৰু এয়া হ'ল আমাৰ দৈত্যৰাজ আৰু এইফালে দৈত্যৰাজৰ ভাতৃ মাল্যবন বাকী এনেকৈয়ে কোনোমতে হেৰিনা ভাওনাখন পাৰ হৈ গ'ল আৰু যিহেতু সকলোৱে নতুনকৈ শিকি কৰিছিল বাকী এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ বাই বাই